নমস্কাৰ বন্ধুসকল অতি সহজ পদ্ধতিৰে এটা ব্যৱসায় কেনেকৈ বৃদ্ধি পায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। খুবেই সৰু ভিডিঅ' গতিকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, এক নম্বৰ পইণ্টটো হৈছে, যদি গ্ৰাহকে প্ৰথমবাৰৰ বাবে আপোনাৰ পৰা সামগ্ৰী ক্ৰয় কৰে তেন্তে সেয়া হ'ল মাত্ৰ এটা সাধাৰণ বিক্ৰী। 2 নম্বৰ, যদি কোনো গ্ৰাহক দ্বিতীয়বাৰৰ বাবে ঘূৰি আহে তেন্তে তাৰ অৰ্থ হ'ল তেওঁলোকে আপোনাৰ সামগ্ৰীক বিশ্বাস কৰে বা বিশ্বাস কৰিবলৈ লৈছে। 3 নম্বৰ পইণ্টটো এইটো একদম মন কৰক, যদি গ্ৰাহকে এতিয়াই আপোনাৰ প্ৰডাক্টৰ বিষয়ে আনকো কৈছে আৰু আপোনাৰ দোকানখনলৈ আহিবলৈ কৈছে তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ ব্ৰেণ্ড নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিছে। গতিকে বন্ধুসকল, ধৈৰ্য ধৰক আৰু গ্ৰাহকৰ লগত নম্ৰ ব্যৱহাৰ কৰক। এবাৰ যেতিয়া গ্ৰাহকে আপোনাক বিশ্বাস কৰিবলৈ ল'ব, আপোনাক বিশ্বাসত ল'ব, আপুনি সফলতাৰ দিশত আগবাঢ়ি যাব। আজিলৈ ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।